নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ ব্লগ পাহিৰ স্পৃহালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আচলতে মই আজি অতি আৱশ্যকীয় দিহালৈহে আপোনালোকৰ কাষ চাপিছোঁ দেই। কেঁচা হালধিৰ ব্যৱহাৰ আৰু ইয়াৰ উপকাৰিতাখিনিৰ বিষয়ে মই ক'ব বিচাৰিছোঁ। মই নিজেও এয়া সেৱন কৰি উপকৃত হৈছোঁ আৰু মইনো কেনেকৈ ব্যৱহাৰ কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। কেঁচা হালধিৰ দ্বাৰা ইমিউনিটি ছিষ্টেমৰ গ্ৰ'থ হয়, যি কাৰণে আমাক সহজে বেমাৰে আক্ৰমণ কৰিব নোৱাৰে। লগতে ডাইজেষ্টিভ ছিষ্টেমৰ কাৰণে গেছৰ প্ৰব্লেমৰ কাৰণেও বহুতেই উপকাৰী, যিখিনি মোৰ নিজৰে হয় আৰু মই এতিয়া বহুতখিনি তাৰ পৰা আৰাম পাবলৈ লৈছোঁ। এইখিনি মই যেতিয়াৰ পৰা ইউজ কৰি আছোঁ আৰু লগতে স্কিন আৰু হেয়াৰৰ কাৰণেও বহুতেই ভাল হয়। চ' চাওঁচোন আহক কেনেকৈনো মই ইউজ কৰোঁ। এয়া মই হালধি লৈ লৈছিলোঁ। ইয়াত এইখিনি মই ধুই ল'লোঁ, ধুই বাকলি গুচাই ধুই লৈছোঁ ভালকৈ। এয়া অলপ মই জিৰা দিম ইয়াতে, যিহেতু এয়া অলপ পদিনা পাত আৰু ইয়াতে মই অলপ তুলসীও এড কৰিম। এই গোটেইখিনি বস্তুৱে আচলতে বহুতেই বেনিফিচিয়েল হয়। ইয়াতে বহুত মিনাৰেলছ আছে, বহুত ভিটামিনছ আছে আচলতে, যিখিনি আমাৰ শৰীৰটোৰ কাৰণে বহুতেই বেনিফিচিয়েল হয় আচলতে। একেলগতে দি এইখিনি একেলগত গ্ৰাইণ্ড কৰি ল'ম। ইয়াত মই অলপ পানী এড কৰিম, যিহেতু এইখিনি ভালকৈ তেতিয়াহে মিক্সিত পিচ খাবলৈ ভাল হয় আচলতে। মই অলপ পানী দি দিছোঁ। ঠিক আছে, এইখিনি এতিয়া গ্ৰাইণ্ড কৰি লওঁ। এয়া ৰেডি হৈ গ'ল, দেখিছেনে? এতিয়া মই ভালকৈ এইখিনি চাকি ল'ম। চাকি লৈ ইয়াৰ ৰসখিনি উলিয়াই দিম। এইখিনি আচলতে ইয়াৰ ৰসখিনি যদি আমি মুখতো সানো তেতিয়াহ'লেও বহুতেই উপযোগী হয় এইখিনি আমাৰ মুখখনৰ কাৰণেও। এইখিনি চাকি হৈ গৈছে। এতিয়া আপোনালোকে দেখিব পাৰিছে চাগে এইখিনি কিমানখিনি ৰস ইয়াৰ পৰা ওলাই আহিছে। আপোনালোকে দেখিছে ইমানখিনি ৰস ওলাই আছে ইয়াৰ পৰা। তো ইয়াতে আমি পানী এড কৰিম, লগতে পানীও এড কৰিম, আৰু ইয়াতে মই অলপ মৌ এড কৰি দিছোঁ। মৌ এড কৰি দিছোঁ মই। ইয়াৰ টেষ্টটো ভাল কৰিবলৈহে মই মৌটো দিলোঁ আচলতে, কিন্তু মৌটো বহুতো ধৰণৰ এণ্টি অক্সিডেণ্ট থাকে, এইটো খালে আমাৰ কাৰণে বহুতেই উপযোগী হয়। তো এনেকৈ হৈ গ'ল। এইখিনি মই এতিয়া খাওঁ। আজিলৈ আহিছোঁ। যদিহে মোৰ ব্লগটো চাই ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটোত এটা লাইক কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিবচোন। আৰু যদিহে মোৰ ভিডিঅ'টোত কিবা ভুল হৈছে, মোৰ ভুল ত্ৰুটিখিনি দেখাই দিব, যাতে পাছলৈ মই সেইখিনি ভুল নকৰিবলৈ যত্ন কৰি যাওঁ আৰু আপোনালোকক ভাল ভিডিঅ' দি যাবলৈ পাৰোঁ। ধন্যবাদ।